আজি মই আপোনালোকৰ লগত কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম, যিটোৱে আপোনাৰ চাকৰি পোৱাৰ ক্ষেত্ৰত অধিক সহায় হ'ব বুলি মই অনুভৱ কৰোঁ। গতিকে পলম নকৰি আমি মূল কথাকেইটালৈ যাওঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি সকলোৱে চাকৰি কৰিব বিচাৰোঁ, কিন্তু কোনেও কষ্ট কৰিব নিবিচাৰোঁ। চাকৰি পাবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব, এইটো আমি সকলোৱে জানো। যেনে ধৰা, অসম আৰক্ষীৰ যদি চাকৰি কৰিব বিচাৰে তেনেহ'লে সময় আৰু নষ্ট নকৰি আজিৰ পৰাই পঢ়া আৰম্ভ কৰক। আমাৰ হাতত সময় আৰু নাই। ২ নম্বৰ কথাটো হ'ল, হয়তো বহুতে ভাবে যে মই ফিজিকেল বা ৰিটেনত ভাল নহয়, মই ভালকৈ পঢ়িব নোৱাৰোঁ, আৰু যদিও পঢ়িব পাৰোঁ মোৰ মনত নাথাকে, মই কেনেকৈ অসম আৰক্ষীত চাকৰি পাম ইত্যাদি বিভিন্ন ধৰণৰ কথা হয়তো আপোনালোকৰ মনত আহিব পাৰে। মই কৈছোঁ, মনোযোগ সহকাৰে কেৱল ২০ দিনমান কষ্ট কৰা, 100% আপুনি চাকৰি পাব। মই কৈছোঁ, অনুগ্ৰহ কৰি অলপ কষ্ট কৰা, যিটো আপোনাৰ লাইফটো ছাকচেছলৈ যাব। ইয়াৰ উপৰিও কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত লক্ষ্য ৰাখিব লাগে। মই পিছৰ ভিডিঅ'টোত এই গুৰুত্বপূৰ্ণ বিষয়সমূহ দি দিম। কিবা প্ৰশ্ন থাকিলে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। থেংক ইউ। ৰান কেনেকৈ কৰিব লাগে, ষ্টাডি কেনেকৈ কৰিলে পৰীক্ষাত ভাল মাৰ্কছ পাব পাৰি ইত্যাদি বিষয়সমূহ মই নেক্সট ভিডিঅ'ত দি দিম, চ' চাবলৈ নাপাহৰিব।